পাৰে এই এনেকুৱা মানুহক নি দিছে বিপৰীত দলৰ পৰা যি মানুহে সকলো শ্ৰেণী ৰাইজ সকলো ধৰ্মীয় ৰাইজ সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান পেলাই কৰিব পাৰে এনেকুৱা কেণ্ডিডেট এনেকুৱা প্ৰাৰ্থী আমি বিপৰীত দলৰ পৰা বৰচুবুৰী সমষ্টিৰ পৰা আমাৰ ৰূপম ৰয় ডাঙৰীয়া আৰু সৰ্বত্ৰা সমষ্টিৰ পৰা আমাৰ ডক্টৰ ৰেজাউল কৰিমক আমি প্ৰাৰ্থিত দিছোঁ। তো ঠিক আছে, তো এতিয়া আমি বহুত আগতে আহি পালে হয়, বহুত দূৰত মিটিং কৰিব লগা হৈছে। আমি প্ৰথম ওদালগুৰিত মিটিং কৰি পেলাই মই আহি আছোঁ। অলপ এক ঘণ্টামান যদি আগত আহি পালে আৰু বহুত ৰাইজ আমি লগ পালে হয়, আমি আকৌ লগ পাম। ওদালগুৰি ট্ৰেইনৰ পৰা আকৌ আমি গড়েশ্বৰত তামোলপুৰ গড়েশ্বৰত মিটিং কৰি ডাইৰেক্ট ইয়াত আমি আহিছোঁ। ট্ৰেইনত আমি আশাবাদী দেৰিকৈ যদিও হৈছে নিশ্চয় আমাৰ বিপৰীত দলৰ যিটো প্ৰাৰ্থী বাওঁকংগী প্ৰাৰ্থী আৰু কৰ্মচাৰীৰ যিটো প্ৰাৰ্থী আমাৰ আজিৰ যিটো ভৱন আপোনালোকে যেনেকুৱা সকলো ৰাইজ সকলো শ্ৰেণীৰ ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ইয়াত উপস্থিত হৈছে যে আজি বিপৰীত দলৰ কেণ্ডিডেট ইয়াত উপস্থিত আছে আৰু সকলো শ্ৰেণীৰ ৰাইজে যিকোনো বিনিময়ত আমাৰ দুজন কেণ্ডিডেট ইহঁতক ভোট দি পেলাই আগন্তুক যিটো 9 তাৰিখৰ নিৰ্বাচন হ'ব ইয়াক বিপুল ভোটত জয়ী কৰিব বুলি মোৰ এটা বিশ্বাস আৰু 100% আমি জয়ী হ'ম। সঁচাকৈ আমি গম পাওঁ, আমি বুজি পাই, সঁচাকৈ আমি বুজি পাই আমি সকলো কৰ্মী বা সকলো বিপৰীত প্ৰেমী ৰাইজে আমি বুজি পাই যে সঁচাকৈ BTC কি বিচাৰিছে, BTC বাকী ৰাইজে কি বিচাৰিছে, এইটো উদ্দেশ্য লৈয়ে আমি কাম কৰি আছোঁ যে আমাক লাগে বড়ো সমাজে হওক, ৰাজবংশী সমাজে হওক বা বেংগলী সমাজে হওক বা মুছলিম সমাজে হওক বা নাথযোগী চুত্ৰ গোৰ্খা বেংগলী বা হিন্দীভাষী সকলো শ্ৰেণীৰ ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে BTCত সদায় শান্তিটো বিচাৰে, সদায় এই অঞ্চলৰ উন্নয়নটো বিচাৰে। তো সেইটোকে ভিত্তি কৰি সেইটোকে উদ্দেশ্য লৈ পেলাই আমি বিপৰীত দলে সদায় কাম কৰি যাব আৰু কাম কৰি থাকি আগতে কৰি আহিছে, ভৱিষ্যতে আমি কাম কৰিম। আমাক একো নালাগে, আমাক শান্তি লাগে, আমাক উন্নয়ন লাগে, কথা সেইটোৱে। আৰু আপোনালোকে ক'বলৈ বেয়া, আপোনালোকে যোৱাকালি বিজনীত ময়ো আছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিলোঁ। আপোনালোকে শুনিছে নেকি যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিজনী মিটিঙত কোনোবা মুছলিমক গালি দিয়া শুনিছে? শুনিছে? BTCকতো গালি দিয়া নাই না, দিছে? গালি দিছে BTC বাহিৰত। মুছলিম সম্প্ৰদায় খুব বেয়াকৈ গালি দিয়ে না। BTC ভিতৰত বিজনীত গালি দিছে নেকি? ইয়াৰ পিছত আমি একেলগে মিটিং কৰিছে, গালি দিছে। তো মামাই কিমান ভাল পায় BTC বাকী ৰাইজক, মুছলিম হওক, ৰাজবংশী হওক, বড়ো হওক, হয় নে নহয়? এইটো বুজি পায়, গালি দিছে, মুছলিমক গালি দিছে। তাৰমানে ইমান ভাল ভাল পেকেজ দি গৈছে
যোৱাকালি তামোলপুৰত 3 কিলোমিটাৰ গৰা কলনীয়া বনাই দিব বোলে, মানে ইয়ৰ্ছৰ প্ৰটেকশ্যন। আমাক গালি দিয়া নাই, যিহে কৈছে মৰমত। তামোলপুৰত বহুত আঁচনি ঘোষণা কৰিছে, বিজনীত বহুত আঁচনি ঘোষণা কৰিছে। এইটো অকল হিন্দু মানুহৰ কাৰণে নহয়, সকলো BTC পাৰ্টি ৰাইজ, সকলো জাতি জনগোষ্ঠীৰ কাৰণে বহুত আঁচনি দি গৈছে। বিজনীত নতুন নতুন ট্ৰেইন যেটো অসমত আহি আছে, এইটো ৰাখিবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা দি গৈছে। যেতিয়া নেকি বিজনেছ ট্ৰেইনটো ৰাখিব, যি ট্ৰেইনে নাৰাখে, এই ট্ৰেইনত মুছলিম মানুহে নাউঠিব ৰাখিলে উঠি উঠো না নাউঠে, উঠিব না উঠো না। তো আমাৰ BTC বাকী ৰাইজৰ কাৰণে মুছলিমেই হওক, বড়োই হওক, বেংগলী হওক বা ৰাজবংশী হওক, সকলো জাতি জনগোষ্ঠীৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি সোনা গ'ল, হয় না নহয়? না নহয়? এই গালি দিছে, গালিটো দিয়া নাই না গালি দিছে? না মুসলিমক গালি দিছে, না বড় মানুহক গালি দিছে? দিয়া নাইতো। মুসলিম আছিল নাই ইয়াতে? আছে তো না? গালি দিয়া নাইতো না? বিজলীটো গালি দিয়া নাই, তামোলপুৰতো গালি দিয়া নাই। ইমানে ভাল পায় আমাৰ BTC অঞ্চলত থকা মুছলিমসকলক, গালি দিয়া নাই। ইমান ভাল পায় ভিতৰে ভিতৰে, হয় না নহয়? গালি দিয়া নাই, বিজলীটো গালি দিয়া নাই, তামোলপুৰতো গালি দিয়া নাই। ইমানে ভাল পায় আমাৰ BTC বাকী অঞ্চলৰ থকা ৰাইজসকল। তো সেইটো এই মৰমটো আমি বুজি পাব লাগিব দেই, এই মৰমটো আমি বুজি পাব লাগিব। সেইকাৰণে আমি BPF দলৰ পৰা কৈছোঁ, BPF দলৰ পৰা কৈ আছোঁ যে আমাক শান্তি লাগে, আমাক উন্নয়ন লাগে। সকলো জাতি জনগোষ্ঠী, যিমান জাতি জনগোষ্ঠী আছে এই BTC অঞ্চলত, সবে BTCৰ বাসিন্দা বুলি কোৱাটো এই কাৰণে আমি কৈ আছোঁ, দাবী কৰি আছোঁ। আৰু সঁচাকৈ আমি 2005 চনৰ ভোটাৰ তালিকাটো বেছ কৰি পেলাই মাটিৰ পাট্টা দিম বুলি কোৱাটো এই কাৰণে আমি কৈ আছোঁ। সবে BTCৰ বাসিন্দা পাব, মাটিৰ পাট্টা পাব, সবে পাব, বড়ো পাব, রাজবংশীও পাব, বেঙ্গলীও পাব, মুসলিমও পাব, গারো, রাভা, নাথযোগী, সূত্রধর বা আমার হিন্দিভাষী সবে পাব। আমি দিয়ে না দিব 100% যিসকলে BTC বাকী নাই, তো সকলোকে আমি মাটিৰ পাট্টা দিব। ইয়াৰ পিছত আৰু কি লাগে? আৰু আমি বুজি পাইছোঁ বহুত ল'ৰা ছোৱালীয়ে, বেকাৰ ল'ৰা ছোৱালীয়ে সকলো এই আমাৰ যিটো আৰ্থিক সাহায্য, ফাইনেন্সিয়েল ছাপোৰ্ট, এইটো সকলোকে আমি দিব পৰা নাই। আমি জানো, আমি বুজি পাওঁ। যোৱাকালি আমি CM ছাৰৰ লগত আলোচনা কৰি কি কৰিছে, প্ৰত্যেকটা সমষ্টিত আৰু 10,000 ল'ৰা ছোৱালী, বেকাৰ ল'ৰা ছোৱালীসকলক 2 লাখ দিব। লাগে না নালাগে? লাগে। তো বটফুল টাকাই দিব লাগিব তাই নাঙ্গলত না? সর্বজোড়া জিতিব না নাই? সর্বজোড়া সমষ্টি জিতিব না নাই? জিতিব না? বাওকুমি উল্টা পাল্টা কৰিব কিন্তু দে ভোট দিব নাঙ্গলত। দে যেনে তেনেহ'লে কষ্ট কৰ, কষ্ট কৰাৰ ফলাফল পাব।
চবে পাব, সকলো ৰাইজে কষ্ট কৰা ফলাফল পাব। যে আৰু আহিব মই, আৰু আমি যি কামটো কৰিব পাৰে এই কথাটোৱে আমি কৈ আছো, বেলেগ কথা নকওঁ। যে ৰাতি হ'ল, অকল অলপ সোনকালে আহি পালে আৰু বেছি ভাল আছিল, বহুত কথা জনাই দিলে হয়। হ'ব, আমি চবে বিটিসি বাকী ৰাইজ বিটিসিতে থাকে, জনাই দিবৰ কাৰণে বহুত সময় আছে। আৰু আহিব বাওঁপুংখুৰী সমষ্টি হিচাপে আহিব, আৰু সৰ্বজোৰা সমষ্টি হিচাপেও আহিব। চিন্তা কৰিব নালাগে, মামায়ে আমাৰ বিটিসিৰ থকা মুছলিমসকলক গালি দিয়া নাই, এইটো সন্মান ৰাখিব। গালি দিলে বিৰাট ভাল পায় বিষয়ে যে গালি দিয়া নাই, গালি নিদিব। এইফালেহে গালি দিয়ে, আমাৰ শান্তি থাকিলে হইল না, আমাৰতো শান্তি হইলে হইল। দেই বুজি পাইছি না? দিব না নাই? দেই ঠিক আছে, থেংক ইউ।